স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু আজিৰ এই ভিডিঅ'টি হৈছে শ্ৰীৰাম অটো ইলেক্ট্ৰিক ৱৰ্কছ এখন সুপ্ৰতিষ্ঠিত ছাৰ্ভিচ চেণ্টাৰ গুৱাহাটী চহৰৰ মাজমজিয়া ভঙাগড়ত এইখন হৈছে লোকাছ ইণ্ডিয়াৰ অফিচিয়েল ছাৰ্ভিচ চেণ্টাৰ তাৰ লগতে ইয়াতে বিভিন্ন ইলেক্ট্ৰিকেল পাৰ্টছ যিবোৰ 4 হুইলাৰ্ছ এণ্ড 2 হুইলাৰ্ছত দৰকাৰ হয় সেইবোৰ ইয়াতে খুব কম খৰচত আপোনালোকে ক্ৰয় কৰিব পাৰে আৰু নিজৰ গাড়ীখন ৰিপেয়াৰ কৰি ল'ব পাৰে কেতিয়াবা হঠাৎ বাটতে গাড়ী বেয়া হৈ যাব পাৰে আৰু আমাৰ লগত সেইটোৱে হৈছিলে আমাৰ গাড়ীখনৰ সেল্ফ ষ্টাৰ্টাৰ মটৰত অলপ অসুবিধা হৈ আছিলে আৰু সেইকাৰণে আমি ভাবিলোঁ গাড়ীখন অলপ দেখাই লওঁ তাৰপিছত সেল্ফ ষ্টাৰ্টাৰ মটৰটো ইয়াতে খুলি আছে আপোনালোকে দেখা পাইছে এইটো হৈছে সেল্ফ ষ্টাৰ্টাৰ মটৰ আৰু তাৰ ভিতৰত কিছুমান পাৰ্টছ আছে তাৰ আমাৰ ছলনট ছুইচ আৰু আৰ্মেচাৰ আছে এইকেইটা অলপ বেয়া হৈছিলে সেইকাৰণে এইকেইটা সলোৱাৰ কথা কোৱা হ'ল আমাক স্ক্ৰীনৰ একেবাৰে বাওঁফালে থকাটো হৈছে ছলনট ছুইচ আৰু মাজৰটো হৈছে আৰ্মেচাৰ আছে আৰু এইটো অলপ প্ৰব্লেম হৈছে বুলি কোৱা হৈছে ইয়াৰ ৰংটো চেঞ্জ হৈ গৈছে বুলি কোৱা হৈছে এইটো ইউজুৱেলি তামৰ ৰং কপাৰ কালাৰত থাকে বুলি কোৱা হৈছে লগতে হিটিং ইছ্যু অলপ আছে বুলিও কোৱা হৈছে এইকেইটা পাৰ্টছৰ এয়াই হৈছে আপোনালোকৰ সন্মুখত চিঅ'ল পেক এই ছাৰ্ভিচ চেণ্টাৰৰ অনাৰ আৰু মোৰ আব্বাই এটি সৰু বাৰ্তালাপ কৰিছিলে চাওঁ আহক আপোনাৰ দোকানখন কিমান পুৰণা কমচে কম নিয়াৰে 35 ইয়াৰ ধৰিব পাৰে আচ্ছা এনেকুৱা দোকান গুৱাহাটীত আৰু কেইখন আছে মানে ৰেপুটেটেড দোকান ক'ব গ'লে ময়ে আছোঁ মই মানে কেইটামান অথৰাইজ ছাৰ্ভিচ ডিলাৰ লৈ বহি আছোঁ যেনেকুৱা লোকাছ আছে তাৰপাছত আপোনাৰ অট'লেক আছে জেন্স প্ৰডাক্টৰ আৰু মানে গাড়ী মানে সেল্ফ ষ্টাৰ্টাৰ তাৰপাছত আপোনাৰ যেনেকুৱা যিটো গাড়ী অল্টাৰনেটাৰ যিটো বেটাৰী চাৰ্জ কৰে এইবিলাকৰ হেৰি কৰোঁ আৰু মানে আমি কাম কৰোঁ এইবিলাক তাৰমানে কোম্পানীৰ ছাৰ্ভিচ চেণ্টাৰবিলাকত এইবিলাক কাম নহয় নেকি ছাৰ্ভিচ চেণ্টাৰ ময়ে ছাৰ্ভিচ চেণ্টাৰ এই লোকাছৰ ছাৰ্ভিচ চেণ্টাৰ ময়ে হয় আমাৰ সেইটো নিশ্চয় আপোনাৰ লখৰা ৰাস্তাৰ ইপিনে আছে হাই ৰোডত আমি হ'ল ছাৰ্ভিচ ডিলাৰ অকল এখনেই আৰু গুৱাহাটীত লোকাছৰ ছাৰ্ভিচ ডিলাৰ ময়ে আছোঁ আৰু কামটো কি কৰে আপোনালোকে মেইনলি মানে ইলেক্ট্ৰিকেল যেনেকুৱা ইলেক্ট্ৰিকেল আমাৰ গাড়ীখনৰ যে ইলেক্ট্ৰিকেল কামবিলাক যেনেকুৱা লাইটৰ পৰা আদি কৰি যেনেকুৱা বেটাৰী তাৰপাছত আপোনাৰ সেল্ফ ষ্টাৰ্টাৰ যিটোত আপোনাৰ গাড়ী ষ্টাৰ্ট হয় যিটো আপোনাৰ প্ৰব্লেম হৈছে তাৰপাছত আপোনাৰ অল্টাৰনেটাৰ যিটো বেটাৰী চাৰ্জ কৰে যেনেকুৱা আমি ঘৰত বেটাৰী এটা চাৰ্জাৰ দি চাৰ্জ কৰোঁ তাতে এটা অল্টাৰনেটাৰ আছে সেইটো দি বেটাৰীতে চাৰ্জ কৰি দিয়ে সেই কামখিনি সেইখিনি আমি কাম কৰোঁ তাৰপাছত ইয়াৰ লগত আপোনাৰ যেনেকুৱা বেটাৰী আছে তাৰপাছত আপোনাৰ যেনেকুৱা কোনোবা লাইট জ্বলা নাই হেড লাইটটো জ্বলা নাই কিবা লাইটৰ কাম কৰিছে এইবিলাকৰ এইটো ডেইলি আপোনাৰ মানে কিমান গাড়ী আছে গাড়ী কমচে কম কেতিয়াবা 5টা কেতিয়াবা 10টা এনেকুৱা আহিয়ে থাকে আৰু এই যিটো সমস্যা গাড়ীৰ এইটো চব গাড়ীৰে আপোনাৰ হৈ থাকে এইবিলাক মানে ধৰক পুৰণা হ'লে যেনেকুৱা নতুন হ'লেতো ধৰক 2 বছৰ বা 3 বছৰৰ ৱাৰেণ্টি ছাৰ্ভিচ থাকে কোম্পানী আফটাৰ ৱাৰেণ্টি তাৰপাছততো ধৰক সিহঁতে নকৰে বা সিহঁতে কৰিলেও একচুৱেলি কোম্পানীৰ চাৰ্জটো বেছি হৈ যায় সেইকাৰণে কাষ্টমাৰে মানে কি আমাৰ মিনিমাম খৰচাত হৈ যায় যেনেকুৱা আপুনি গাড়ী যদি এটা কোম্পানীত দিয়ে তেতিয়াহ'লে ধৰক আপোনাৰ এদিন দিলে 2 দিনমান টাইম লাগি যায় আমাৰ তাত আপুনি আহিলে লগে লগে কামটো কৰি দিলে এইটো এটা সুবিধা কাষ্টমাৰ দোকানৰ নামটো শ্ৰীৰাম অটো ইলেক্ট্ৰিক ৱৰ্কছ আৰু আমাৰ লোকেশ্যনটো GS ৰোড ভাঙাগড় অপজিট আছাম ফ্ল'ৰ মিল এয়া কিছু দৃশ্যাংক হৈছে এই ছাৰ্ভিচ চেণ্টাৰৰ প্ৰডাক্টছৰ ষ্টকৰ আশা কৰিছোঁ এই ভিডিঅ'টি চাই আপোনালোক লাভান্বিত হৈছে
আৰু যদি লাভান্বিত হৈছে প্লিজ শ্বেয়াৰ কৰিব এই ভিডিঅ'টি লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ইন কেছ যদি আপোনালোকে ধৰিব পৰা নাই ক'ত আছে এই ছাৰ্ভিচ চেণ্টাৰ আপোনালোকে আছাম ফ্ল'ৰ মিলছৰ বিল্ডিংটো দেখিছে নহয় GS ৰোডত ভঙাগড়ত সেয়া তাৰে অপজিটত ঠিক আছে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'